সাত বহাগত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই উদযাপিত কৰিলে বীৰাংগনা সতী সাধনী দিৱস। প্ৰতিবাৰৰ দৰে এইবাৰো চুতীয়া জনগোষ্ঠীৰ বীৰাংগনা সতী সাধনী দিৱস ৭ বহাগত উদযাপন কৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই। কিন্তু বৰ্তমান সমগ্ৰ বিশ্বত যি কৰোনা ভাইৰাছে সন্ত্ৰাস সৃষ্টি কৰিছে, ফলত সমগ্ৰ বিশ্বত এতিয়া লকডাউন। গতিকে এইবাৰ ৭ বহাগৰ দিনা বীৰাংগনা সতী সাধনী দিৱসটি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই উলহ মালহেৰে উদযাপন কৰাৰ পৰা বিৰত থাকি অনুষ্টুপীয়াকৈ ধনচিৰি, গোলাঘাট আৰু বোকাখাট এই তিনিওটা মহকুমাতেই কেৱল মাত্ৰ পতাকা উত্তোলন আৰু বীৰাংগনা সতী সাধনী আইৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি বীৰাংগনাগৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰে। সোমবাৰে গোলাঘাট সাধনী কলাক্ষেত্ৰত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰাই পুৱা পতাকা উত্তোলন কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰে চুতীয়া জনগোষ্ঠী সন্মিলন অসমৰ সভাপতি অমিয় কুমাৰ বৰাই। ইয়াৰ উপৰিও বিশেষকৈ চুতীয়া জনগোষ্ঠীৰ প্ৰতিজন সদস্যই ৭ বহাগৰ দিনা প্ৰতি ঘৰে ঘৰে এগছিকৈ বন্তি প্ৰজ্বলন কৰে। আনহাতে গোলাঘাটৰ উপৰিও আন কেইবাখনো জিলাতো সতী সাধনী দিৱস উদযাপন কৰে। আজি ৭ বহাগ ২০ এপ্ৰিল এই দিনটোত বছৰ বছৰ ধৰি সদৌ চুতীয়া জাতি সন্মিলন আৰু ইয়াৰ সহযোগী ভাতৃ ভগ্নী সংগঠনৰ সহযোগত এই দিৱস আমি বিভিন্ন কাৰ্যসূচীৰে উলহ মালহেৰে পালন কৰি আহিছিলোঁ। এইবাৰ দেশত দেখা দিয়ে মহামাৰী আৰু যি আমাৰ ব্যৱস্থা হৈছে, সেই ব্যৱস্থাৱলীৰ মাজত আমি অনুষ্টুপীয়াকৈ এই কাৰ্যসূচী পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু সন্ধিয়ালৈ বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীৰ মাজত সীমিত থাকি এই উদযাপন কৰিবলৈ অসমৰ বিভিন্ন আমাৰ যি জিলা আঞ্চলিক সমিতি আছে তেওঁলোকক সেইমতে আমি আহ্বান জনাইছোঁ। সেইমতে সকলোৱে সেইধৰণেৰে সমবেত হৈছে আৰু সেইধৰণে অনুষ্ঠিতকৈ অনুষ্ঠানটোৰ আয়োজন কৰিছে। আৰু আজিৰ দিনটো আমাৰ কাৰণে এটা বৰ অসমৰ কাৰণে এটা স্মৰণীয় দিন। চুতীয়া জনগোষ্ঠীৰ লোকসকলৰ বীৰাংগনাই সতী সাধনী বিশ্বৰ ইতিহাসত এক স্থান ই পাই আহিছে আৰু আমি আশা কৰিছোঁ যে বীৰাংগনা সতী দেশ আৰু স্বজাতিৰ কাৰণে যি আত্মবলিদান দিছিলে, সেই আদৰ্শৰে বাকীসকলো আদৰ্শ অনুপ্ৰাণিত হৈ স্বদেশ আৰু স্বজাতিৰ কাৰণে নিজৰ কুবেৰ দত্তৰ সম্পত্তিও তেওঁ শত্ৰুৰ হাতত নগতাই চন্দনগিৰি পৰ্বতৰ পৰা জপে আত্মজা গৈছিল আজিৰ দিনটোতেই। আৰু আমি সেইকাৰণে আজিৰ দিনটো বীৰাংগনা সতী সাধনী দিৱস হিচাপে পালন কৰি আহিছোঁ আৰু আমি এইগৰাকী মহিয়সীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি আমি জনাইছোঁ আৰু আমি তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি আগবাঢ়ি যাম, এই সংকল্পই আজি আমি সকলোৱে লৈছোঁ। নাৰী শক্তিৰ প্ৰতীক, আত্মবলিদানৰ আদৰ্শ বীৰাংগনা সতী সাধনীৰ আজি মৃত্যুতিথি। এই মৃত্যুতিথি তেখেতক আমি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ, শ্ৰদ্ধা জনাইছোঁ, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ যে আজি কৰোনা মহামাৰীয়ে বিশ্বত সংখ্যাৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত আমি এই অনুষ্ঠান অনুষ্ঠিতকৈ অনুষ্ঠিত কৰিবলগীয়া হৈছে। যে অসমৰ বিভিন্ন প্ৰান্তত আজি ব্যাপকভাৱে সতী সাধনী দিৱস উদযাপন কৰা আমি চিন্তা চৰ্চা কৰা হৈছিল আমাৰ। গতিকে তাক আমি যোৱাকালি সিদ্ধান্ত লৈ যে আমি প্ৰতিখন আঞ্চলিক সমিতি, মহকুমা সমিতি, জিলা সমিতিক আমি পতাকা উত্তোলন আৰু প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিবৰ বাবে আমি আহ্বান জনোৱা হৈছিল। আৰু আমি গোলাঘাটত গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থা আৰু জনগোষ্ঠীয় সমন্বয়ৰক্ষী সমিতি উদ্যোগৰ যৌথভাৱে আমি এই অনুষ্ঠান উদযাপন কৰা কথা আছিল। গতিকে আমি সাম্প্ৰতিক পৰিৱেশত আমি পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ আৰু বীৰাংগনা সতী সাধনী প্ৰতিচ্ছবি মাল্যাৰ্পণ কৰি আমি অনুষ্ঠান স্থগিত ৰাখিছোঁ। আৰু সন্ধিয়ালৈ আমি প্ৰত্যেকঘৰ অসমীয়া চুতীয়া জনগোষ্ঠীৰ লগতে অসমবাসী ৰাইজক পদূলিৰ মুখত এগছিকৈ বন্তি প্ৰজ্বলন কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু এই অসমীয়া জাতিৰ এই বীৰ বীৰাংগনাসমূহৰ আদৰ্শৰে আমি সকলো অনুপ্ৰাণিত হৈ আমি তেওঁলোকৰ যি কৰ্মৰাজিক আজি বিশ্বত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি সকলোৱে আচলতে চেষ্টা কৰিব লাগে, আমি সকলোকে আহ্বান জনাইছোঁ। আৰু ইয়াৰ লগে লগে যে আমি আজি এটা কথা আনুষ্ঠানিকভাৱে এই পবিত্ৰ দিনত আমি এই পবিত্ৰ মুহূৰ্তত আমি এটা কথা সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই আনুষ্ঠানিকভাৱে অসমবাসী ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যে আমি বীৰাংগনা সতী সাধনী জীৱনীক লৈ আমি পূৰ্ণদৈৰ্ঘ্যৰ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু ইতিমধ্যে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক বিশ্বজিৎ বৰুৱা ডাঙৰীয়াক আমি পৰিচালনাৰ ক্ষেত্ৰত কথা বতৰা পাতি থকা হৈছে। আৰু তেখেতৰ পৰিচালনাৰে যে হিন্দী আৰু অসমীয়া দুটা ভাষাত এখন যথেষ্ট ব্যয়বহুল
বুৰঞ্জীমূলক চিনেমা প্ৰস্তুত কৰিব হ'ব আৰু ইতিমধ্যে এটা গৱেষণা কাম কাজ আৰম্ভ হৈছে স্ক্ৰিপ্ট ৰাইটাৰ কাম আৰম্ভ হৈছে আৰু এই কৰোণা ভাইৰাছৰ এই পৰিৱেশ খাম কটাৰ লগে লগেই যে আমি এই পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰখন নিৰ্মাণৰ কাম আমি হাতত ল'ম আমি তাৰ কাম কাজ আৰম্ভ কৰিম গতিকে এই কথাখিনি আমি সকলোৱে অৱগত কৰিছোঁ আমি পুনৰবাৰ যে সকলো ৰাইজক বৰ্তমান সময়ত আমি কৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবৰ কাৰণে আমি লকডাউন মানি সকলো সামাজিক দূৰত্ব বজাই ৰাখি আমি সকলো ঘৰতে থাকিবৰ বাবে আৰু এই লকডাউন কাৰ্য সফল কৰিবৰ বাবে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ ধন্যবাদ আজি হয় যে আজি এইখন সতীসাধনী বীৰাংগনা সতীসাধনী কলাক্ষেত্ৰ ইয়াত আমি বীৰাংগনা সতীসাধনী প্ৰতিমূৰ্তি নিৰ্মাণ কৰি থকা হৈছিল আৰু আজিৰ এই প্ৰতিমূৰ্তি আমি উন্মোচন কৰা আছিল ইয়াতে নহয় যে অসমৰ বিভিন্ন প্ৰান্তত আমি বোকাখাটৰ বনগাঁও ধেমাজি লখিমপুৰত আজি প্ৰতিমূৰ্তি উন্মোচন কৰা আছিল যে বৰ্তমান এই কৰোণা ভাইৰাছৰ বাবে গোটেই বিশ্বত কৰোণা ভাইৰাছে যি সংখ্যাৰ ৰূপ ধাৰণ কৰিছে আমি সেয়েহে আমি এই প্ৰতিমূৰ্তি উন্মোচন কাৰ্যসূচী আমাৰ যিমান কাৰ্যসূচী আছিলে কাৰ্যসূচী আমি স্থগিত ৰখা হৈছে যে পৰৱৰ্তী সময়ত যে আমি যেতিয়া স্বাভাৱিকভাৱে জীৱন যাত্ৰা ঘূৰি আহিব তেতিয়া আমি এই প্ৰতিমূৰ্তি উন্মোচন কাৰ্যসূচী পুনৰ